Hello viewers, welcome to my channel Job Updates. মই আপোনালোকৰ কাৰণে আৰু এটা জব নিউজ লৈ আহিছো। ইয়াতে আপোনালোকে ভিডিওটো চাই থাকক। ইয়াতে ওয়াকিং ইন্টাৰভিউ দিয়া হৈছে। ইয়াতে আপোনালোকে চাওক। অফিস অফ দা ওয়েলফেয়ার কমিশনার আসাম টি এমপ্লয়িজ ওয়েলফেয়ার বোর্ডৰ পৰা ভ্যাকেন্সি দিয়া হৈছে আপোনালোকৰ 6 invited applications from interested person for walk-in interview to fill up the post on contractual engagement period of 11th month. ইয়াতে কিমান মান্থৰ দিয়া হৈছে 11 মান্থৰ আপোনালোকে এইটো চাই লব। তাৰ পিছত তলত কি দিয়া হৈছে জুনিয়ৰ assistant ইয়াতে আপোনালোকে চাই লওক। graduate from any stream having computer skill minimum 18 years age to দিয়া হৈছে। ইয়াতে আপোনালোকে চাই লওক minimum 18 years age দিয়া হৈছে। ইয়াতে preference will be given to those having working experience in the field of office work scheme related project in a govt/private sector organization। আৰু ইয়াতে আপোনালোকৰ স্যালাৰিটো কিমান দিয়া হৈছে ইয়াতে আপোনালোকে চাই লওক। স্যালাৰিটো 10,000 দিয়া হৈছে ইনক্লুসিভ অল আদার্স অ্যালাউন্স। ভ্যাকেন্ট প্লেস অফ ভ্যাকেন্সি ইয়াতে আপোনালোকে চাই লওক। 4টা হেড অফিসত আছে। আৰু ইয়াতে ইন্টাৰভিউ ডেটটো আপোনালোকে চাই লওক। 11 তাৰিখৰ পৰা ইয়াতে ইন্টাৰভিউ ডেটটো আপোনালোকে চাই লওক। 25 তাৰিখত যেটো নৱেম্বৰ 25 দিয়া আছে ইয়াতে 11ৰ পৰা 4টা লৈকে। তাৰ পিছত তলফালে ইয়াতে চাই লওক যেটো ডকুমেন্টস লাগিব আপোনালোকৰ ডকুমেন্টস খিনি অৰিজিনাল লাগিব বুলি ইয়াতে উল্লেখ কৰিছে যেটো অৰিজিনাল ডকুমেন্টস লাগিব। এজ প্রুফ certificate only SSLC or CBSE admit card birth certificate ইয়াতে আপোনালোকে চাই লওক হেতু। তাৰ পিছত গ্ৰেজুৱেট সাৰ্টিফিকেট লাগিব আপোনালোকৰ। তাৰ পিছত প্ৰফিচিয়েন্সি যেটো কম্পিউটাৰ স্কিল 3 মান্থৰ কোর্স ফৰ জুনিয়ৰ এসিস্ট্যান্ট সেটো লাগিব। তাৰ পিছত সেলফ অ্যাটেস্টেড পাসপোর্ট 3 কপি ফটো লাগিব আপোনালোকৰ। তাৰ পিছত PRC লাগিব। তাৰ পিছত মোবাইল নাম্বাৰ উইথ হোয়াটসঅ্যাপ ফেসিলিটি যেটো আপোনাৰ হোয়াটসঅ্যাপ আছে হেতু মোবাইল নাম্বাৰ লাগিব। তাৰ পিছত ইমেইলটো লাগিব আপোনালোকৰ। এটো ডিপার্টমেন্ট সিলেকশন কমিটি আসাম টি এমপ্লয়ি ওয়েলফেয়াৰৰ পৰা দিয়া হৈছে ভ্যাকেন্সি আপোনালোকে এপ্লাই কৰি দিব। ইয়াতে আপোনালোকে ইন্টাৰভিউটো যেটো ডেট এটো আপোনালোকে লক্ষ্য কৰিব ভালকৈ। ডেট এন্ড টাইম অফ ইন্টাৰভিউ 25 তাৰিখত দিয়া হৈছে নৱেম্বৰৰ যেটো 25 এটো তাৰিখত দিয়া হৈছে। গতিকে বন্ধুসকল ভিডিওটো ভাল লাগিলে সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু আগলৈকে এনেকৈ জব নিউজ বিলাক পাই থাকিবৰ কাৰণে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেলেগক সহায় কৰিবৰ কাৰণে শেয়াৰ কৰিব আৰু লাইক কৰিব যাতে মই আপোনালোকৰ পৰা ইমপ্ৰেছন পাই এনেকৈ ডেইলি জব নিউজ আপলোড কৰিব পাৰো। তাৰে ই কৰিলো। থ্যাংক ইউ এগেইন। জয় অসম।